ছাত্ৰীসকল মই তোমালোকক আজি ত্ৰিভুজৰ সদৃশ ত্ৰিভুজৰ বিষয়ে বুজাম। এতিয়া চোৱাচোন, সদৃশ ত্ৰিভুজ ইয়াত চোৱা তিনিটা কেইবাটাও বৃত্ত আছে, হয় নহয়? ইয়াত কেইবাটাও বৃত্ত আছে। এই বৃত্তসমূহ দেখাত একেই, কিন্তু ইহঁতৰ জোখবিলাক বেলেগ বেলেগ ধৰণৰ। অৰ্থাৎ আকৃতিটো একেই, কিন্তু আকাৰবোৰ সমান নহয়। আকাৰ দেখিবলৈ বেলেগ, আকৃতিটো একে। আকাৰ বুলি ক'লে মানে ইয়াৰ জোখ আৰু আকৃতি দুইটা একেই হ'ব লাগিব, তেতিয়া সমান হ'ব লাগিব, তেতিয়া আমি তাক আকাৰে আকৃতি একে বুলি ক'ম। কিন্তু ইয়াত আকৃতিটো বেলেগ, আকৃতিটো একে, কিন্তু আকাৰটো ইয়াত ডাঙৰ আকাৰৰ, এইটো মাজত এইটো সৰু আকাৰৰ, নহয় জানো? গতিকে এনেধৰণৰ যিবোৰ চিত্ৰ বা যিবোৰ বস্তু আকৃতিটো একে দেখিবলৈ কিন্তু আকাৰটো বেলেগ হয়, অৰ্থাৎ জোখবোৰ বেলেগ, তেনেধৰণৰ বস্তু বা চিত্ৰবোৰক আমি সদৃশ বস্তু বুলি নকওঁ, চিত্ৰ বুলিয়ে ক'ম, যিহেতু সদৃশ চিত্ৰ বুলি কৈছে ইয়াত। যিবোৰ চিত্ৰৰ আকৃতিটো একে কিন্তু আকাৰবোৰ বেলেগ ধৰণৰ, অৰ্থাৎ জোখবোৰ বেলেগ ধৰণৰ, তেনেধৰণৰ চিত্ৰসমূহক আমি সদৃশ চিত্ৰ বুলি ক'ম। এতিয়া ইয়াতো চোৱাচোন, বৃত্ত ইয়াত কেইবাটাও বৃত্ত দিছে, কিন্তু গোটেইকেইটাৰ জোখবোৰ বেলেগ বেলেগ ধৰণৰ হয়, কিন্তু আকৃতিটো দেখাত একে। গতিকে এই বৃত্তবোৰক আমি কি বুলি ক'ম? সদৃশ চিত্ৰ বুলি ক'ম। ঠিক তেনেকৈ ইয়াত সমবাহু ত্ৰিভুজ কেইবাটাও দিছে। এই সমবাহু ত্ৰিভুজকেইটা অৰ্থাৎ তিনিডাল বাহু ইয়াৰ সমান। তো সমবাহু ত্ৰিভুজৰ আকৃতিটো দেখাত একে ধৰণৰ, তুমি যোনফালে ঘূৰাই দিয়া লাগে ইয়াৰ আকৃতিটো দেখাত একেই হ'ব, বেলেগ নহয়, কিন্তু জোখটো বেলেগ, আকাৰটো বেলেগ। সেইকাৰণে আমি ইহঁতকো আমি কি বুলি ক'ম? সদৃশ চিত্ৰ বুলি ক'ম। একেদৰে ইয়াক এই চতুৰ্ভুজটোৰ আকৃতিটো একে, কিন্তু আকাৰটো এইটো ডাঙৰ আকাৰৰ, এইটো সৰু আকাৰৰ, গতিকে আকাৰ বেলেগ, আকৃতি একে, ইও এটা সদৃশ চিত্ৰ হ'ব। একেদৰে চোৱাচোন, ইয়াত এই তিনিখন তাজমহলৰ চিত্ৰ দিয়া আছে। এখন ডাঙৰ, তাৰ পিছৰখন অকণমান সৰু, তাৰ পিছৰখন তাতোতকৈ সৰু। এই তিনিওখন চিত্ৰত তুমি কিবা পাৰ্থক্য দেখিছানে? দেখাত একেই, মাত্ৰ ইয়াৰ কি হৈছে, চাইজকেইটা একেই নহয়, পাৰ্থক্য সিমানেই। অৰ্থাৎ আকাৰত তিনিওখন সমান নহয়, কিন্তু আকৃতিত দেখিবলৈ একেই। গতিকে এই তিনিওখন চিত্ৰক আমি সদৃশ চিত্ৰ বুলি ক'ব পাৰিম। ঠিক আছে, এতিয়া অনুশীলনী 6.1ত চোৱা, ইয়াত দিছে সকলোবোৰ বৃত্তই সৰ্বসমানে সদৃশ। সকলোবোৰ বৃত্ত সদৃশ হ'ব, এই কথা মই আগতে ক'লোৱেই। আকৌ সকলোবোৰ বৰ্গ সদৃশ সৰ্বসম কেতিয়াও হ'ব নোৱাৰে। বৰ্গবোৰ দেখাত একেই, কিন্তু আকাৰটো তোমালোকক যদি আঁকিবলৈ কওঁ, মই বৰ্গ আঁকা বুলি ক'লে সকলোৱে একে জোখ লৈ পিনে বৰ্গ আঁকিবও পাৰা, নহয় জানো? কিন্তু তোমালোকৰ বৰ্গকেইটা দেখাত একেই হ'ব, আকৃতিটো একেই হ'ব, সেইকাৰণে বৰ্গবোৰ কি হ'ব? সদৃশ। ঠিক তেনেকৈ সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ হ'ব দেখাত, নে সমবাহু ত্ৰিভুজবোৰ সদৃশ হ'ব? সমদ্বিবাহু ত্ৰিভুজ এতিয়া চবেই বেলেগ বেলেগ ধৰণে আঁকিব। কোনোবাই তলৰডাল আৰু ছাইডৰ এডাল সমান কৰি আঁকিব পাৰে, বা কোনোবাই দুডাল বেলেগ ধৰণৰ বাহু সমান বুলি আঁকিব পাৰে। তেওঁ নিমিলিব, তোমালোকৰ দুডাল বাহু সমান কৰিব হ'লে মানে নিমিলিব। সমদ্বিবাহুবোৰ ত্ৰিভুজবোৰ সেইকাৰণে সদৃশ আমাৰ নহ'বও পাৰে। সেইকাৰণে আমি কি লিখিম? আমি সমবাহু ত্ৰিভুজ, কিন্তু গোটেইবোৰ দেখাত একেই হ'ব। তোমালোকৰ চবেই আঁকিবা সমবাহু ত্ৰিভুজ, দেখিবলৈ চবৰে কাৰণে একেই হ'ব, গতিকে সমবাহু ত্ৰিভুজবোৰ আমাৰ কি হ'ব? সদৃশ হ'ব। ঠিক আছে, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব। এইকেইটা এযোৰ তোমালোকে কৰিবা, তললৈকে উদাহৰণ দিয়া, এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ দিবা, তোমালোকে চিত্ৰৰ একেটা উদাহৰণকেইটা নিজে কৰিবা। ইয়াত দিছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা। এতিয়া চোৱাচোন, বাহুবিলাকৰ চিত্ৰ দুটা সদৃশ হয়নে নহয়? দেখাত একেবাৰে বেলেগ, নহয় জানো? এইটো এটা গোটেইকেইটা 3 চেণ্টিমিটাৰ আছে, এইটো এটা বৰ্গক্ষেত্ৰ, নহয় জানো? কিন্তু ই বৰ্গক্ষেত্ৰৰ জোখটো একে যদিও, কিন্তু ইহঁতৰ আকৃতিটো ই এটা ৰম্বাছ হয়, ই এটা বৰ্গক্ষেত্ৰ। ইয়াৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান? 90 ডিগ্ৰী, কিন্তু ইয়াৰ প্ৰতিটো কোণৰ পৰিমাণ 90 ডিগ্ৰী নহয়। গতিকে আকাৰে আৰু আকৃতিও ইয়াত সমান নহয়, গতিকে ই সদৃশ নহয়। এই চতুৰ্ভুজটো কেতিয়াও সদৃশ হ'ব নোৱাৰে।